মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈছে 19 মে। আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। কোন ৰাজ্যত আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আৰু কেইটা বজাত এই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আৰু অসমত কেতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে। সঁচাকৈ 30 আৰু 31 মে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব নেকি? সবিশেষ তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শিক্ষা সম্পৰ্কীয় নিউজবোৰ লাভ কৰিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে সঠিক সময়ত সঠিক তথ্যবোৰ লাভ কৰিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈছে 19 মে। আজি পশ্চিমবংগত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইয়াতে স্পষ্টকৈ লিখা আছে যে আজি দিনৰ 10 বজাত পশ্চিমবংগত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। অসমত কেতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে। ইয়াৰ মাজতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছে যে 30 আৰু 31 মেত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। এইগৰাকী হৈছে অসমৰ এজন মিছলীয়া শিক্ষামন্ত্ৰী। তেখেতে যি কয় তাৰ ওলোটা শেষ হয়। যদিও কৈছে যে 30 আৰু 31 মেত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, এইটো সম্পূৰ্ণৰূপে চিয়ৰ নহয়। কাৰণ এইগৰাকী শিক্ষামন্ত্ৰীয়ে কয় এটা, হয় আন এটা। কিছুদিন পূৰ্বে এইগৰাকী শিক্ষামন্ত্ৰীয়ে কৈছিল যে CBSEৰ আগতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ইফালে CBSEয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে, আনফালে সেবা আৰু আছেক বোৰ্ডে এতিয়ালৈকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নোৱাৰিলে। যদিও কৈছে যে 30 মে আৰু 31 মেত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে, এইটো সম্পূৰ্ণৰূপে মিছা। এতিয়ালৈকে চূড়ান্ত তাৰিখ প্ৰকাশ পোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মে মাহৰ লাষ্ট উইকত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।